হে এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আহকচোন আজি এটা বেলেগ ধৰণৰ ৰেচিপি ট্ৰাই কৰোঁ। আজি মই বনাব লৈছোঁ বেঙেনাৰ তৰকাৰী। গতিকে মই বেঙেনাখিনি দুটা বেঙেনা লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ, আলু এটা লৈছোঁ, আলুটো কাটিছোঁ, বিলাহী দুটা লৈছোঁ আৰু পিঁয়াজ দুটা লৈছোঁ। এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ, গোটেইখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত একফালে মই কেৰাহী এটা বহাই দিছোঁ। কেৰাহীটোত মই অলপ তেল বেছিকৈ দিছোঁ। এই তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দিম এচামুচ জিৰা, গোটা জিৰা। এয়া গোটা জিৰা লৈছোঁ মই। এইখিনি গৰম তেলত অলপমান পেলাই দিছোঁ আৰু মই হাই ফ্লেম ৰখা নাই, একদম মিডিয়াম ফ্লেম ৰাখিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া এইখিনি কিছু সময়ৰ বাবে এনেকৈ এৰি দিছোঁ। তাৰপিছত ইয়াতে মই এড কৰিম এতিয়া পিঁয়াজখিনি। এতিয়া পিঁয়াজ লৈছিলোঁ সৰু সৰুকৈ কাটি, এইখিনি এড কৰিম। কৰিলে অলপ সময় লৈ ফ্ৰাই কৰিম আৰু লগত দিম বাকী গোটেইখিনি সামগ্ৰী, কিন্তু লাহে লাহে দিম। এইখিনি অলপ ফ্ৰাই কৰিলে তাৰপিছত শুকান জ্বলা দুটা দিম। এয়া চাওকচোন, শুকান জ্বলা দুটা লৈছোঁ মই এবাৰ আৰু তাৰপিছত দিছোঁ মই বিলাহীখিনি আৰু বিলাহীখিনিৰ পিছত দিছোঁ মই আদা নহৰুখিনি। আপোনালোকে এনেকুৱা ধৰণৰ ৰেচিপিবোৰ ট্ৰাই কৰিবচোন আৰু যদি এনেকৈ বনায় কমেণ্ট কৰি জনাব মোক। এইখিনি মই এনেদৰে ফ্ৰাই কৰি লৈছোঁ কিছু সময়ৰ বাবে আৰু এতিয়া মই ইয়াতে এড কৰিব লৈছোঁ হালধি আৰু নিমখ। এইখিনিত হালধি নিমখ দিব পৰা হৈছে। চামুচ নিমখ লৈছোঁ, হালধি ল'লোঁ আৰু এতিয়া ইয়াৰ পিছত ল'ম নিমখ। গোটেইখিনি মই পৰিমাণ হিচাপে লৈছোঁ, মই খুব বেছি বনোৱা নাই, গতিকে এইখিনি এনেকৈ লৰাই লৈছোঁ। আৰু এতিয়া দিম মই ইয়াতে বুট আৰু তিয়াই থৈ দিয়া বুটখিনি আৰু সৰু সৰুকৈ কাটা আলু মই দুটা আলু দিয়া নাই, এটা ডাঙৰ চাইজৰ আলু দিছোঁ। এনেদৰে ফ্ৰাই কৰি লৈছোঁ শুকানকৈ, প্ৰথমতে অলপ শুকানকৈ, তাৰপিছত ইয়াতে মই এড কৰিম অলপমান পানী সিজিবৰ কাৰণে। এয়া চাওকচোন উতলিব ধৰিছে আৰু পানীও সিজিছেই আৰু গোটেইখিনি। আৰু ইয়াতে দিছোঁ মই বেঙেনা এড কৰি। এতিয়া বেঙেনাখিনি গলি যোৱালৈকে ফ্ৰাই কৰিব লাগিব এইখিনি। আৰু 10 মিনিট পিছত বেঙেনা প্ৰায় গলিছে, কিন্তু এইখিনি গলিলে নহ'ব আৰু গোটেইখিনি গলাই দিম মই। গতিকে এনেকৈ ধৰণে লাৰি আছোঁ। আৰু ইয়াতে দিছোঁ মই এয়া গৰম মছলা আৰু গোটা জিৰা, অলপমান টেষ্টটোৰ কাৰণে, টেষ্টটো বেছি ভাল লাগিব। গৰম মছলা যিটো বৰ ভাল লাগে, গতিকে এইখিনি মই দিলোঁ একেলগে মিলাই ধুনীয়াকৈ আৰু অলপ সময়লৈকে শুকানকৈ ভাজি ল'ম এইখিনি। গতিকে এয়া পানী গোটেইখিনি গৈছে শুকাই, এনেদৰে ভাজি লৈছোঁ কিছু সময়ৰ বাবে আৰু অলমষ্ট ৰেডি হৈ গ'ল। এয়া মই এতিয়া গেছটো নুমাই দিছোঁ। গতিকে এইখিনি আমাৰ ৰেডি হৈ গ'ল বেঙেনাৰ তৰকাৰী। কেনেকুৱা লাগিছে জনাবচোন মোক আপোনালোকে। আৰু বন্ধুসকল, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব।